জিন্দাবাদ জিন্দাবাদ প্ৰথমে আমি সাংবাদিক বন্ধুক লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই নবিল 93 বুথৰ সকলো ৰাইজ তথা আইমাতৃয়া যুৱক যুৱতী এক হৈ আমি প্ৰত্যেক ঘৰলৈ আমি যি বিধায়ক মহোদয় যি পত্ৰ আগন্তুক নিৰ্বাচনৰ আমি ঘৰে ঘৰে দিছোঁ। প্ৰত্যেক ঘৰতে আমি সোমাইছোঁ আৰু প্ৰত্যেক ঘৰতে চিঠি আমি বিতৰণ কৰিছোঁ সকলোৱে মিলি আৰু আমাৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰত সকলোৱে এক হৈ সকলোৱে আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ। প্ৰচেছন গাড়ী ঘোঁৰাৰে আদি কৰি গোটেইখিনি আমি প্ৰত্যেক ঘৰে ঘৰে গৈ আমাৰ বিধায়ক মহোদয় যি বলিষ্ঠ নেতৃত্ব সেই নেতৃত্বৰ আমি সকলোকে জনাইছোঁ। গতিকে আমাৰ এই 93 নং বুথত আমাৰ 90% ভোট আমি দিবলৈ সক্ষম হ'ম, যিহেতু আমাৰ বিধায়ক মহোদয় যি কাম সেই কামত সকলো সন্তুষ্ট হৈ আমাৰ বিধায়ক মহোদয়ৰ প্ৰতি অতি আগ্ৰহেৰে 9 তাৰিখৰ দিনটোলৈ অপেক্ষা কৰি আছে আৰু সেইদিনা আমাৰ যি প্ৰতীক পদুম ফুলৰ চিনত সকলোৱে ভোট দি বিধায়ক মহোদয় হাত শক্তিশালী কৰিবলৈ সকলোৱে এনেধৰণে ওলাই আহিছে। পদ্ম হাজৰিকা জিন্দাবাদ, পদ্ম হাজৰিকা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।